হে দোস্ত, 2 দিন মানৰ পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ। কাৰণ যদি মিছা বদনাম দিয়া হয়, যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয়, কাৰ বেয়া নালাগে? মানে কি হ'ল কথাখিনি ক'বলৈ মানে অকণ শান্ত জেগা লাগে হা। তো সেইকাৰণে অকণমান আগলৈ গৈ আছোঁ, কথাখিনি ভালকৈ আপোনালোকক কম ডিটেইলছত কি হৈছে। কথাটো কি হ'ল, এইকেইদিন ডিম্পু দাক লৈ মানে 2দিনমানৰ পৰা পূৰা মানে চৰ্চা, পূৰা বিতৰ্ক হৈ আছে। এইটো এতিয়া দুজনমান আছে ইউটিউবাৰ, এনেকুৱা দুজনমান ইউটিউবাৰ আছে যিকেইজন ইউটিউবাৰ মানে কাৰণে মানে কি এটা ভিডিঅ' এনেকুৱা আপোনালোকৰ ভিডিঅ' বনাইছে যে ডিম্পু দা অহংকাৰী, ডিম্পু দা এনেকুৱা, ডিম্পু দা তেনেকুৱা। মানে ডিম্পু দা আচলতে তেনেকুৱা নহয়, কিন্তু সিহঁতি কি কৰিছে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই মানে আপলোড কৰি আছে। মানে ডিম্পু দাক তললৈ নমাবলৈ চাই আছে ডিম্পু দাক সিহঁতি। কিন্তু ডিম্পু দাই সেইদিনাখন মানে এনেকুৱা এটা ভিডিঅ' এটা বনাবলগীয়া হৈ গ'ল যে কি ডিম্পুৱে কৈছে যে মোৰ গাত একো ভুলেই নাই, এইবোৰ মই একো নাজানোৱেই, তেওঁ মাত্ৰ এজন আহিছে কৰিছে। মই ভিডিঅ'টো আপোনালোকক দেখাম, চাব ভিডিঅ'টো। আমি গৈ আছোঁ, অকণমান আগত গৈ পেলাই কথাখিনি ভালকৈ আলোচনা কৰিম, ভালকৈ পাতিম। তো গাইজ পালোঁ জেগা এটা, ভাল জেগা এটা। বাইকখন ইয়াত ৰখালোঁ, এতিয়া যাওঁ জেগাটোত মানে এতিয়া এইখিনিতে আছে। এইটো ৰাস্তা নহয়, পিনে গাড়ী আহি আছে। ধুনীয়া জেগা এখন, ফিল্ড আপোনালোকক দেখাই দিছোঁ এবাৰ, ৰ'ব। তো গাইজ মানে কথাটো এনেকুৱা যে 2দিনমানৰ পৰা পূৰা কাজিয়া হৈছে ইউটিউবত। যে ইউটিউবটো চাবই নোৱাৰে, ইউটিউবটো খুলিবই নোৱাৰে যে ডিম্পু দা এনেকুৱা, ডিম্পু দা তেনেকুৱা, ডিম্পুৱে এইটো কৰিলে, ডিম্পুৱে সেইটো কৰিলে। মানে কি এইবোৰ? ডিম্পু দাক মানে এনেকৈয়ে ট্ৰল কৰিছে ডিম্পু দাই লাষ্টত এইখিনিৰ কাৰণে, যোনখিনি ইউটিউবাৰে যেনেকৈ ডিম্পু দাক ট্ৰল কৰিছে ন, এইসকলৰ বাবে ডিম্পু দাই লাষ্টত ভিডিঅ' এটা বনাই ক'ব লগা হৈছে যে মই হাতযোৰ কৰি কাণত ধৰি কৈছোঁ যে এইখিনি মই এনেকুৱা নহয়, আপোনালোকে কেলে মোক এনেকুৱা কৰিছে। সেই এইটো ভিডিঅ' চাওক। হে দোস্ত, 2 দিন মানৰ পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ। কাৰণ যদি মিছা বদনাম দিয়া হয়, যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয়, কাৰ বেয়া নালাগিব? তো মই এনেকুৱা পাৰ্চনেল কথা শ্বেয়াৰ নকৰোঁ বাৰু। কিন্তু এই ভিডিঅ'টো যদি আপোনালোকে মোৰ ভিডিঅ' চাই, আপোনালোকে মোৰ সমস্যাখিনি বুজকচোন। বুজি পেলাই আপোনালোকে তলত কমেণ্ট কৰি ক'ব যে একচুৱেলি মই কি ভুল কৰিছোঁ বা কি হৈছে। 2দিনমানৰ পৰা ৰষ্টাৰ হওক বা ইউটিউবাৰে হওক মোক লৈ ভিডিঅ' বনাই আছে যে মই বোলে অহংকাৰী, মই বোলে এনেকৈ মাত নিদিওঁ, মানে সেই নিদিওঁ, লেবেল দিওঁ। মই এই ৰষ্টাৰ দুজনক কৈছোঁ হা, এই বাকী ৰষ্টাৰকেইজন গম পাইছা কোন চাগে? এই কোন আছিলে এইটো JCB JSB, চৰি ধেমালি কৰিলোঁ। এই JCB আৰু এই কোন আছিলে JCB ভনীয়েক, এইবোৰক লোৱা, এইবোৰক ৰোষ্ট কৰা এইবোৰক ৰোষ্ট কৰা। তোমালোক মোতকৈ বহুত ওপৰত, তোমালোকৰ কি আছে ৰাইজে জানে তোমালোক বহুত ওপৰত। কিন্তু ডিম্পু দাৰ ওপৰত তেনেকৈ নহয় আৰু দেই। আৰু এইজনীকো চানা নে ভুজিয়া সেইজনী আছে, সেইজনীক ল'ব পাৰা, এইবোৰক ৰোষ্ট কৰা কিন্তু ডিম্পু দাৰ ওপৰত তেনেকৈ নহয়। বৰষুণেই দিছে, যাওঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰা, ছাবস্ক্ৰাইবটো চেনেল কৰি লোৱা। যদি মই কথাখিনি ক'ব পাৰিছোঁ তো ময়ো নতুন এজন যদি কথাখিনি ক'ব পাৰিছোঁ, ভিডিঅ'টো লাইক কৰা, ছাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰা, যিমান পাৰা শ্বেয়াৰ কৰা, যাতে সেইকেইজন ইউটিউবাৰ কাৰণে এই ভিডিঅ'টো পায়গৈ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা।